নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে ষ্টাডি উইথ দীপক চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত জেনেৰেল নলেজৰ 20টাকৈ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম আৰু এই কুৱেশ্যনসমূহ আছাম ৰিলেটেড হ'ব আৰু এই কুৱেশ্যনসমূহ আপোনালোকৰ আগন্তুক আছাম পুলিচৰ AB UB ADR গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ বাবে অতিকৈ সহায়কজনক হ'ব। চ' পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ 1, কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? অপশ্যনসমূহ দিয়া আছে 1943, 1946, 1936, 1993। আমি সকলোৱে জানোৱে যে কুশল কোঁৱৰক 1943 ফাঁচি দিয়া হৈছিল। কুৱেশ্যন নম্বৰ 2, স্বাধীনতাৰ পাছত কিমান চনত প্ৰথমবাৰৰ বাবে অসমৰ ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল? ইয়াত অপশ্যনসমূহ দিয়া আছে 1943, 1979, 1972, 1999ত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1979ত প্ৰথমবাৰৰ ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল। কুৱেশ্যন নম্বৰ 3, অসমৰ লৌহ পুৰুষ বুলি কাক জনা যায়? অপশ্যনসমূহ দিয়া আছে মণিৰাম দেৱান, প্ৰেমধৰ বৰুৱা, বিষ্ণুৰাম মেধি, তৰুণৰাম ফুকন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বিষ্ণুৰাম মেধি। অসমৰ লৌহ পুৰুষ বুলি বিষ্ণুৰাম মেধিক জনা যায়। কুৱেশ্যন নম্বৰ 4, অসমৰ প্ৰথম চনেট কবি কোন আছিল? অপশ্যনসমূহ দিয়া আছে নলিনীবালা দেৱী, লক্ষ্মীনাথ বেজবৰুৱা, তৰুণৰাম ফুকন, হেমচন্দ্ৰ গোস্বামী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি হেমচন্দ্ৰ গোস্বামী। অসমৰ প্ৰথম চনেট কবি হৈছে হেমচন্দ্ৰ গোস্বামী। কুৱেশ্যন নম্বৰ 5, বিহগী কবি বুলিলে কোন অসমীয়া কবিক বুজায়? আমি সকলোৱে জানোৱে যে ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায়। কুৱেশ্যন নম্বৰ 6, ইংৰাজৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন? অপশ্যনসমূহ দিয়া আছে জাকিৰ হুছেইন, সৈয়দ ছাদুল্লাহ, তৰুণৰাম ফুকন, চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সৈয়দ ছাদুল্লাহ হৈছে প্ৰথম ছাৰ উপাধি গ্ৰহণ কৰা অসমীয়া। সাহিত্য অকাডেমি বঁটা লাভ কৰা ককাদেউতাৰ হাড় পুথিখনৰ লেখক কোন? ইয়াত অপশ্যনসমূহ দিয়া আছে লম্বোদৰ বৰা, লক্ষ্মীনাথ বেজবৰুৱা, নৱকান্ত বৰুৱা, যুগল দাস। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নৱকান্ত বৰুৱা। সাহিত্য অকাডেমি বঁটা লাভ কৰা ককাদেউতাৰ হাড় পুথিখনৰ ৰচক নৱকান্ত বৰুৱা। কুৱেশ্যন নম্বৰ 8, অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল? অপশ্যনসমূহ দিয়া আছে ফণী শৰ্মা, প্ৰেমধৰ বৰুৱা, দীননাথ শৰ্মা, যুগল দাস। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি যুগল দাস। অসম সাহিত্য সভাৰ প্ৰতীকটো যুগল দাসে লিখিছিল। কুৱেশ্যন নম্বৰ 9, সাহিত্য অকাডেমি পুৰস্কাৰ পোৱা ৰং মিলিৰ হাঁহি উপন্যাসখনৰ ৰচক কোন? অপশ্যনসমূহ দিয়া আছে ৰংবং তেৰাং, নৱকান্ত বৰুৱা, সত্যনাথ শৰ্মা, যতীন্দ্ৰনাথ দুৱৰা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰংবং তেৰাং। কুৱেশ্যন নম্বৰ 10, সোণৰ খাৰু নালাগে মোক নামৰ উপন্যাসখনৰ লেখক কোন? অপশ্যনসমূহ দিয়া আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ধীৰেন বৰুৱা, বিৰিঞ্চি বৰুৱা, ফণী শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ধীৰেন বৰুৱা। কুৱেশ্যন নম্বৰ 11, পৃথিৱীৰ অসুখ নামৰ গল্প পুথিখন কোনে লিখিছিল? অপশ্যনসমূহ দিয়া আছে যুগল দাস, ৰাম সৰস্বতী, যোগেশ দাস, মহেশ্বৰ দেওঁক। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি যোগেশ দাস। পৃথিৱীৰ অসুখ নামৰ গল্পখন যোগেশ দাসে লিখিছিল। কুৱেশ্যন নম্বৰ 12, জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যনসমূহ দিয়া আছে যতীন্দ্ৰনাথ দুৱৰা, পদ্মধৰ চলিহা, হেম সৰস্বতী, চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি চন্দ্ৰকুমাৰ আগৰৱালা। কুৱেশ্যন নম্বৰ 13, কাক অসমীয়া ব্যাস বুলি কোৱা হয়? অপশ্যনসমূহ দিয়া আছে ৰাম সৰস্বতী, শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, তুলসী দাস। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ
ৰাম সৰস্বতীক অসমীয়া ব্যাস বুলি জনা যায়। প্ৰথম অসমীয়া ৰঙীন ছবি কি? অপশ্যনসমূহ দিয়া আছে অবুজ বেদনা, ভাইটি, ককা দেউতা, নাতি ল'ৰা, জয়মতী। আমি সকলোৱে জানো যে ভাইটি হৈছে প্ৰথম অসমীয়া ৰঙীন বোলছবি। কুৱেশ্যন নম্বৰ 15 জ্যোতি চিত্ৰবন কেতিয়া স্থাপিত হৈছিল? অপশ্যনসমূহ দিয়া আছে 1935, 1955, 1968, 1995। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1968। কুৱেশ্যন নম্বৰ 16 অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক কোৱা হয়? অপশ্যনসমূহ দিয়া আছে যোৰহাট, হাজো, নুমলীগড়, শুৱালকুছি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি শুৱালকুছি। শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি জনা যায়। কুৱেশ্যন নম্বৰ 17 শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল? অপশ্যনসমূহ দিয়া আছে চক্ৰধ্বজ সিংহ, গদাধৰ সিংহ, ৰত্নধ্বজ সিংহ, লক্ষ্মী সিংহ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চক্ৰধ্বজ সিংহৰ দিনত শৰাইঘাটৰ ৰণ হৈছিল। কুৱেশ্যন নম্বৰ 18 অসমৰ উপন্যাস সম্ৰাট কোন? অপশ্যনসমূহ দিয়া আছে শিলভদ্ৰ, ৰজনীকান্ত বৰদলৈ, হেম বৰুৱা, ফণী শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰজনীকান্ত বৰদলৈক অসমৰ উপন্যাস সম্ৰাট বুলি জনা যায়। কোনজন অসমীয়াই ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল? অপশ্যনসমূহ দিয়া আছে পিয়লি ফুকন, মণিৰাম দেৱান, গোমধৰ কোঁৱৰ, হলিৰাম ফুকন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি গোমধৰ কোঁৱৰ। এতিয়া আহিছোঁ শেষৰটো কুৱেশ্যনলৈ। অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? অপশ্যনসমূহ দিয়া আছে পদ্মনাথ গোহাঁই বৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া, প্ৰেমধৰ শৰ্মা, শৰৎ চন্দ্ৰ গোস্বামী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি শৰৎ চন্দ্ৰ গোস্বামী। শৰৎ চন্দ্ৰ গোস্বামী আছিল অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক আৰু সভাপতি হ'ল পদ্মনাথ গোহাঁই বৰুৱা। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।